নমস্কাৰ। আজি মই আগবঢ়াইছো তুলনামূলক সমালোচনাৰ নিদৰ্শন ৰূপে তীৰ্থনাথ শৰ্মাৰ ৰাহস্যিক মাধৱদেৱ শীৰ্ষক এটি আলোচনা। সংস্কৃত পণ্ডিত তীৰ্থনাথ শৰ্মা অসমৰ এগৰাকী আগশাৰীৰ প্ৰাচ্যতত্ত্ববিদ আছিল। কেৱল সেই নহয়, তেওঁ একেধাৰে কবি, গল্পকাৰ, জীৱনী লেখক, শিশু সাহিত্যিক, সমালোচক ৰূপেও প্ৰায় 20খনৰো অধিক উচ্চ প্ৰশংসিত পুথি ৰচনা কৰি অসমীয়া সাহিত্য ভঁৰাল চহকী কৰি গৈছিল। তেওঁৰ জন্ম হৈছিল শিৱসাগৰৰ জৰাবাৰী বামুণ গাঁৱত। 1938 চনৰ পৰা 1950 চনলৈ কলকাতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত 1954 চনত তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে যোগদান কৰিছিল। বেণুধৰ শৰ্মা শীৰ্ষক পুথিৰ বাবে 1996 চনৰ সাহিত্য একাডেমীৰ বঁটা মৰণোত্তৰভাৱে তেওঁক প্ৰদান কৰা হৈছিল। শৰ্মাই ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত কামসেন্দুৰ, পঞ্চপুষ্প, সাহিত্য বিদ্যা পৰিক্ৰমা, আউনীআটী সত্ৰৰ বুৰঞ্জী, বেণুধৰ শৰ্মা, ভক্তিবাদ আদি পুথিয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। আলোচিত প্ৰবন্ধটি পঞ্চপুষ্প পুথিৰ অন্তৰ্গত। এতিয়া আহোঁ ৰাহস্যিক মাধৱদেৱ শীৰ্ষক প্ৰবন্ধটিৰ আলোচনালৈ। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল সত্তা হৈছে নিষ্কাম ভক্তি। পৰম বৈষ্ণৱ মহাপুৰুষ মাধৱদেৱ আছিল মুক্তিটো নিস্পৃহ। তেওঁৰ ৰচনাত অনুভূত হয় ভক্তিমূলক ৰহস্যবাদৰ। এই ৰহস্যবাদৰ ব্যাখ্যা সহজ নহয়, ই কোনো তত্ত্ব নহয়, ই এক অনুভূতিহে। ৰহস্যবাদীসকলে বিশ্বাস কৰে এই পৃথিৱীত জড়জগত আৰু জীৱজগতৰ সত্তাবোৰৰ সুকীয়া অস্তিত্ব নাই। জগতৰ সকলো সত্তাৰ গুৰিতে এক পৰম সত্তাৰহে অস্তিত্ব আছে, অৰ্থাৎ জগতৰ সকলো বস্তু বা শক্তিৰ মূলতে আছে এক পৰম শক্তি। এই পৃথিৱীতে থাকি এক দুৰ্গেয় পৰম সত্তাৰ লগত পৰম অনুৰক্তি আৰু ধ্যানেৰে মিলিত হ'ব পৰাটোৱেই ৰহস্যবাদীজনৰ জীৱনৰ একমাত্ৰ লক্ষ্য। উপনিষদৰ দাৰ্শনিক ৰহস্যবাদ মধ্যযুগত ভক্তিমূলক ৰহস্যবাদত পৰিণত হয়। ভক্তিমূলক ৰহস্যবাদত ভগৱান ভক্তৰ আপোনতকৈও আপোন। নিষ্কাম ভকত মাধৱদেৱৰ ৰচনাত ৰহস্যবাদ সম্পৰ্কে আলোচনা আগবঢ়াই সমালোচক তীৰ্থনাথ শৰ্মাই প্ৰবন্ধটোৰ নামকৰণ কৰিছে ৰাহস্যিক মাধৱদেৱ। ভাৰত তত্ত্ববিদ শৰ্মাই আলোচনাৰ আৰম্ভণিতে মহাপুৰুষ শ্ৰী শংকৰদেৱৰ সাহিত্যৰ সৈতে শিষ্য মাধৱদেৱৰ সাহিত্যৰ তুলনা দাঙি ধৰিছে। শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাসমূহৰ সুকীয়া আৰু স্বকীয় বৈশিষ্ট্যৰ বিষয়ে একেটি মাত্ৰ বাক্যৰে প্ৰকাশ কৰিছে। আকৌ শ্ৰী শংকৰৰ সুৰ প্ৰায়ে নীতিমূলক বা তত্ত্বগৰ্ভী, মাধৱদেৱৰ ৰহস্যমূলক বা ভাৱগৰ্ভী। সমালোচকৰ নীতি অনুসৰি ৰচনাৰ বিশেষৰ গুণাগুণ নিৰ্ণয় কৰিবলৈ অৱলম্বন কৰা বিভিন্ন পন্থাসমূহৰ ভিতৰত তুলনামূলক আলোচনাও বিধিসন্মত। সাধাৰণতে সমকালৰ সমধৰ্মী ৰচনাৰ তুলনাই বৌদ্ধিক সমাজক আকৰ্ষণ কৰে। সমালোচক শৰ্মাই অসমৰ দুজনা গুৰুৰ বৰগীত, অন্যান্য কাব্য আৰু তেওঁলোকৰ শ্ৰেষ্ঠ কীৰ্তি নামঘোষা আৰু কীৰ্তন ঘোষাৰ তুলনা আগবঢ়াই মাধৱদেৱৰ সাহিত্যত ৰহস্যবাদক স্পষ্ট ৰূপত উন্মোচিত কৰিছে। শংকৰদেৱৰ কীৰ্তন ঘোষা যে নীতিমূলক বা উপদেশধৰ্মী, সেই কথা স্পষ্ট কৰিবলৈ লেখক শৰ্মাই উদাহৰণসমূহো দাঙি ধৰিছে। অজামিল উপাখ্যান, গজেন্দ্ৰ উপাখ্যান আদি আখ্যানৰ শেষত নাম ধৰ্মৰ মহাত্ম্য আৰু শ্ৰৱণ কীৰ্তনৰ উপদেশ পোৱা যায়। শৰ্মাই উল্লেখ কৰিছে যে এই ৰচনাসমূহত কবি শংকৰদেৱৰ ভক্তি ব্যাকুলতা আৰু অন্তৰৰ উচ্ছ্বাসৰ সলনি নীতি উপদেশ প্ৰকাশ পাইছে। পদসমূহত শব্দালংকাৰৰ ঝংকাৰে শ্ৰোতা পাঠকৰ মন আন্দোলিত কৰি আকৰ্ষিত কৰে। শব্দপুঞ্জ আৰু ছন্দসজ্জাৰ শ্ৰুতিমধুৰতাই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে। শংকৰদেৱৰ দৰেই মাধৱদেৱৰ বৰগীততো অদ্বৈতবাদী দৰ্শনৰ তাত্ত্বিক ভাৱ আছে। লেখকে মাধৱদেৱৰ প্ৰকাশভংগীৰ সৰলতা আৰু তাত্ত্বিক আদৰ্শৰ গূঢ়তাক পকা বগৰীৰ লগত ৰিজাইছে। বাহিৰখন কোমল আৰু মিঠা আৰু ভিতৰৰ গুটিটো টান। তত্ত্ব দৰ্শনৰ গভীৰতাৰ আভাস দিবলৈ মাধৱদেৱৰ বৰগীতৰ সৰসতা সৰলতাৰ তুলনা দিবলৈ ইয়াতকৈ সহজ উদাহৰণ পাবলৈ টান।
তীৰ্থনাথ শৰ্মাৰ পাণ্ডিত্যৰ বাবে ই সম্ভৱ হৈ উঠিছে। এই তুলনা উপমা অলংকাৰৰ ভিতৰুৱা। দাস্যভাৱৰ একান্ত সাধক মাধৱদেৱৰ নামঘোষাত প্ৰকাশ হৈছে তেওঁৰ হৃদয়ৰ ভক্তিৰ গাঢ়তা আৰু আকুলতা। দৰ্শনৰ অতি সূক্ষ্মাতি সূক্ষ্ম ৰহস্যবাদী তত্ত্ব মাধৱদেৱৰ ৰচনাত হৃদয়স্পৰ্শী ৰূপত প্ৰকাশ হৈছে। তীৰ্থনাথ শৰ্মাই আলোচিত প্ৰবন্ধটিত এই বিষয়ে বৰ্ণনা কৰিছে। নামঘোষাৰ সৌন্দৰ্য কিন্তু কোমল কঠিনৰ সমাৱেশতে সীমাবদ্ধ নহয়। ইয়াৰ প্ৰধান সৌন্দৰ্য ৰস সমাহিত ভক্তিচিত্ৰৰ ভাৱময় প্ৰকাশত। আনকি ৰাজসূয়, ৰামায়ণৰ আদিকাণ্ড, ভক্তিৰত্নাৱলী আদি আখ্যানমূলক বা অনুবাদ গ্ৰন্থকেইখনৰ অধ্যায় সমাপ্তিবোৰতো উপদেশতকৈ নিজ অন্তৰৰ কাতৰ নিবেদন আৰু বিগলিত প্ৰাৰ্থনাৰ আবেগময় প্ৰকাশ দেখা পাওঁ। শংকৰদেৱে যেনেকুৱা ঠাইত উপদেশ পাঠেৰে অধ্যায় সমাপন কৰে, মাধৱদেৱে ঠিক তেনে ঠাইত অকল উপদেশ পাঠ ৰচনা কৰিয়ে সন্তুষ্ট নাথাকি লগতে আপোন মনৰ উপচি পৰা ভক্তিৰ আবেগো ঢালি দিহে সামৰণি মাৰে। তুলনাই বিষয়ক অধিক স্পষ্ট আৰু জলজল পটপটকৈ উদঙাই দেখুৱায়। প্ৰাচ্যতত্ত্ববিদ শৰ্মাই ওপৰত উল্লেখ কৰা ধৰণে দুয়োজনা মহাপুৰুষৰ লেখনিৰ তুলনা দাঙি ধৰি বক্তব্যক দ্বিধাহীন ব্যৰ্থহীন কৰি উপস্থাপন কৰিছে। সমালোচকৰ দৃষ্টিভংগীত এই তুলনা ভাল বেয়া উচিত অনুচিত বা উচ্চ নীচ নহয়। দুয়োগৰাকীৰ ৰচনা যে হুবহু নহয়, শিষ্যই গুৰুৰ বা গুৰুৱে শিষ্যৰ ৰচনা চৰ্বিত চৰ্বণ কৰা নাই, দুয়োৰে সুকীয়া সুকীয়া মহত্ব আছে, তাকেহে স্পষ্ট কৰিছে। ওপৰৰ উদাহৰণেই শেষ নহয়। উত্তৰাকাণ্ডৰ ৩০তম অধ্যায়ৰ শেষত শংকৰদেৱে আৰু আদিকাণ্ডৰ ২১তম অধ্যায়ৰ সমাপ্তিত মাধৱদেৱে দিয়া উপদেশ পাঠৰো উদ্ধৃত কৰি সমালোচক শৰ্মাৰ বক্তব্যক পতিয়নযোগ্য ৰূপত সিদ্ধ কৰিছে। শংকৰদেৱে উপদেশ দিছে, লোভিয়া ভাৰতে নৰতনু জিতু নকৰে হৰি কীৰ্তন, হৃদয়ত হৰি আচন্ত জানিয়া আকন জানিল মন। আনহাতে মাধৱদেৱে কৈছে, তোমাৰো ভৃত্তৰ 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 ভৃত্ত বুলি ধৰা মুক, তেজি আন কাম বোলা ৰাম ৰাম যত সামাজিক লোক। মাধৱদেৱে বৰগীতত নিজকে দাসৰো দাস ভৃত্তৰো ভৃত্ত বুলি কৈ ভগৱানৰ চৰণ বাঞ্ছা কৰিছে। আলোময় কি কহব দুখ পৰা ন নিগৰে না দেখিয়া চান্দমুখ বৰগীতটি ভক্ত হৃদয়ৰ চৰম প্ৰকাশ। কৃষ্ণৰ বিৰহত গোপীসকলৰ হৃদয় গলি চকুলো ৰূপে নিগৰি অহাৰ বৰ্ণনা তুলনাবিহীন। মাধৱৰ অন্তৰৰ হুমুনিয়া হক গোপীৰ মুখেৰে কোৱাৰ চলেৰেহে বৰ্ণনা কৰা বুলি সমালোচকে যি অনুমান কৰিছে সি সমৰ্থনযোগ্য। ডক্টৰ বাণীকান্ত কাকতিয়ে এই কাতৰ আবেদনক মাধৱদেৱৰ হৃদয়ৰ আত্মলোভিমা বুলি অভিহিত কৰিছিল। আখ্যানমূলক কাব্যসমূহ ৰামায়ণৰ আদিকাণ্ড আদিৰ বাহিৰেও মাধৱদেৱৰ বৰগীতসমূহত অনুভূত অনুৰূপ আকুলতাক সোঁৱৰাই দি সমালোচক শৰ্মাই মাধৱৰ হৃদয়ত নিমজ্জিত ভক্তি আৰু আত্ম উৎসৰ্গিত মনৰ পৰিচয় দাঙি ধৰিছে। মাধৱদেৱ বিৰচিত নামঘোষাৰ আলোচনা প্ৰসংগত তীৰ্থনাথ শৰ্মাই সমসাময়িক অন্যান্য বৈষ্ণৱ সাধকসকলৰ সৈতে তুলনা দাঙি ধৰিছে। তদুপৰি নামঘোষাৰ পদত নিগৰি ওলোৱা আত্মাৰ আন্ধাৰ ৰাতিৰ অৱস্থা, আত্মখেদ, আত্মনিন্দা আদিত কাতৰ কাকুতি আৰু ব্যাকুলতাৰ কথা আঙুলিয়াই দি উদাহৰণ দাঙি ধৰিছে। শৰ্মাৰ মতে ঘোষা পুথিখন কেইদিনমানৰ ভাৱাবেগত সাধাৰণ কবিয়ে লেখা কাব্যপুথিৰ শাৰীৰ পুথি নহয়। ই ভক্তজনৰ স্থায়ী প্ৰেৰণাৰ দীৰ্ঘকালব্যাপী ভাৱ সমাধিৰ ফল। নামঘোষাৰ পদসমূহ হৃদয়ংগমৰ অন্তত সমালোচকৰ কাপ নিগৰি ওলোৱা এনে মন্তব্যই সমালোচকগৰাকীৰ সূক্ষ্ম একনিষ্ঠ বিশ্লেষণ শক্তিৰ পৰিচয় বহন কৰিছে। আলোচনাটিত দক্ষিণ ভাৰতৰ তামিল আলোৱাৰ কবি নম্মালোৱাৰৰ তিৰুৱৈমলী নামৰ গ্ৰন্থৰ সৈতেও তুলনা দাঙি ধৰিছে। নম্মালোৱাৰৰ তিৰুৱৈমলীত থকাৰ দৰেই মাধৱদেৱেও মুক্তিত নিস্পৃহ ভক্তক প্ৰণাম কৰি ৰসময়ী ভক্তিৰে আৰম্ভ কৰিছে আৰু সেই ৰসত মজি তাকে গাই ঘোষা সামৰিছে। ভকতিৰ উচ্চতাই দুয়োকো এনে এক অৱস্থাত উপনীত কৰোৱাৰ বাবেই এনে মিল সম্ভৱ হৈছে। প্ৰবন্ধৰ শেষত
সমালোচক শৰ্মাই কৈছে যে সহানুভূতিশীল জনেহে সাহিত্যৰ ৰস গ্ৰহণ কৰিব পাৰে। ৰস গ্ৰহণৰ বাবে পৰিৱেশৰ প্ৰয়োজন। সাহিত্য সাধনাৰ জৰিয়তেহে মাধৱৰ এহু ৰসৰ সন্ধান পোৱাটো সম্ভৱ। সমালোচক শৰ্মাৰ ভাষা বিনয়ী, কম কথাৰে অধিক ভাৱ প্ৰকাশক আৰু গাম্ভীৰ্যপূৰ্ণ। গদ্য ৰচনাত তৎসম শব্দৰ প্ৰাচুৰ্য দেখা যায়। ঘৰুৱা কথিত শব্দৰ সাৱলীল প্ৰকাশো লক্ষ্য কৰা যায়। শৰ্মাৰ সমালোচনামূলক প্ৰবন্ধসমূহ গৱেষণাধৰ্মী, তথ্য সমল আদি প্ৰত্যক্ষ ৰূপত পৰীক্ষা নিৰীক্ষাৰ অন্ততহে নিজামত আগবঢ়ায়। ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল মাধৱদেৱৰ ৰচনাসমূহত ৰহস্যবাদৰ আলোচনা কৰিবলৈ তীৰ্থনাথ শৰ্মাই বিশ্লেষণাত্মক আৰু তুলনামূলক সমালোচনা পদ্ধতিৰ সহায় লৈছে। মাধৱদেৱৰ সাহিত্যত ৰহস্যবাদৰ সন্ধান দিবলৈ ক্ৰমে শংকৰদেৱ, ভাৰতীয় বৈষ্ণৱ কবি আৰু তামিল কবি নাম্মালোৱাৰৰ ৰচনাৰ সৈতে তুলনা কৰা হৈছে। আলোচনা বহলাই উত্থাপন নকৰিলেও মিষ্টিচিজম আৰু ডাৰ্ক নাইট অফ চৌলৰ প্ৰসংগ উত্থাপনে পাশ্চাত্যৰ ৰহস্যবাদৰ প্ৰসংগলৈও পঢ়ুৱৈক মনত পেলাই দিয়ে। এনেধৰণৰ তুলনামূলক আলোচনাই অনুসন্ধানী পাঠকক নতুন নতুন তথ্য আৰু ক্ষেত্ৰৰ সন্ধান দিয়ে।